গুড ইভিনিং ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি লং ভিডিঅ'লৈ। আজি আমি মামাহঁতৰ গাঁৱত যাম। মামাহঁতৰ গাঁৱত কালী পূজা আৰু বিষ্ণু হোম আছে, সেইকাৰণে আপোনালোকক কিছু দৃশ্য দেখুৱাই। ফ্ৰেণ্ডছ, এতিয়া আমি যাইছোঁ মা কালীৰ শোভাযাত্ৰালৈ। বহুত টাকা দিছে আমার এবার বসছিলে না আমার এবার না মেইন গেট মা কালী। আহি পালোঁ। এতিয়া আমি পূজালৈ গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আমি এতিয়া গৈ আছোঁ। হাই বুলি কৈ দিয়া। ৰ'বা, মা আহি আছে তোমাৰ। এতিয়া শোভাযাত্ৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ চাকি জ্বলাবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি কালী পূজাৰ একক নৃত্য প্ৰতিযোগিতাত থাৰ্ড প্ৰাইজটো দিছিলোঁ, তাৰে ৰচিদ কাটি দি আছে। মা কালী মাছ কি দি আছে ইয়াতে। এই বাবু আমার মামা আইতা মামি এতিয়া মায়েও সেৱা কৰি ল'লে আৰু ময়ো ফটা ল'লোঁ, সেৱা কৰি ল'লোঁ। এতিয়া আমি মনসা মন্দিৰত চাকি আৰু ধূপ জ্বলাবলৈ আহিছোঁ। আমি এতিয়া মনসা মন্দিৰত আহিছোঁ। মা এতিয়া চাকি দি আছে। গতিকে যিসকল ব্যক্তিয়ে ইয়াত ভাগ ল'ব বিচাৰে তেওঁলোকক এয়া জগন্নাথ মন্দিৰতো আমি অলপ চাকি ধূপ জ্বলাই দিলোঁ। কমিটিৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হয়। এয়া সম্বৰ্ধনা অনুষ্ঠান চলি আছে কালী পূজাৰ। কালী পূজা বুলি মুকলি কুইজ প্ৰতিযোগিতাও চলিছিল, তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। ওয়ার্ল্ড কাপের খেলা কেন হচ্ছে? খেলাখন পাতিছিল এই মুহূৰ্তটোৰ পৰাই। প্ৰশ্নটো হ'ল এই খেলখনত মেন অফ দ্য মেচ আৰু মেন অফ দ্য চিৰিজ গোটেই টুৰ্ণামেণ্টখনত হাত দাঙিছে। বহুত ল'ৰাই একেলগে হাত দাঙিছে। প্ৰথম উত্তৰ
নিদিয়া কোনোবা আছে নেকি ইয়াৰ উত্তৰ মাজত? নিদিয়া আমি প্ৰথম চান্স দিম। উত্তৰ নিদিয়া কোন আছে? খেলাত বিচাৰে তাতে জানে নহয় তাতে কোহলি আৰু বুমৰাহ কোহলি কি আছিল? বেটছমেন আছিল। কোহলি মানে মেন অফ দ্য সিরিজ না মেন অফ দ্য ম্যাচ আছে? পুৰস্কাৰ এটা দিম আৰু শুদ্ধকৈ কোনোবাই পাৰিব নেকি? বুঢ়া এটা মানুহে শুদ্ধ আছে, এটা হোৱা নাই। বুঢ়া মানুহে আকৌ নাজানো দে মেন অফ দ্য সিরিজ তেখেতে কৈছে বিৰাট কোহলি, মেন অফ দ্য মেচ কোনে আছে? এটা সিরিজ আছিল বিৰাট কোহলি আৰু মেন অফ দ্য মেচ আছিল ট্ৰেভিছ হেড। একেবাৰে শুদ্ধ উত্তৰ। আমি দুজনকে পুৰস্কাৰ দিবলৈ অনুৰোধ জনাইছো এটা এটা। এয়া সমবেত সংগীত ছোৱালীবিলাকে গাই আছে। জানা না এখেতৰ এটা বিশেষ প্ৰতিভা আছে, এখেতে মুখ নেমেলাকৈ গান গাব পাৰে। ইচ্ছা কৰিছোঁ মোৰ ঘৰ মাখিয়া আৰু মোৰ নাম মলিন মেধি। নেমলা কৰি কৈছে মুখ নেমলা কৰি গান গাব। আমাৰ ফালৰ পৰা সশ্ৰদ্ধ কৃতজ্ঞতা জনাই আমাক আজি এই গান গোৱাৰ সুযোগখন দিয়াৰ বাবে ধন্যবাদ জনাই আমি এটি বিহুৰীয়া গীত গাবলৈ চেষ্টা কৰিম আৰু ভুল হ'লে মাৰ্জন কৰিম। পাহাৰৰ জুৰিতি পিৰিতি সাৱতি মিলিব ভৈয়ামৰ জানত এ তলমল পানীৰে এখনি নৈ হৈ মিলিব আমাৰ প্ৰাণ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। মোৰ চেনেলটো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'সমূহ চাই কেনে পালে। কালী পূজাৰ নেক্সট পাৰ্টটো মই নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ, চাই থাকিব।